গাইজ সকলোকে গুড মৰ্ণিং। বহুত দিন হ'ল ক'তো যোৱা নাই, তো বৰ লাগি গৈছে। ভাবিলোঁ আজি অলপ এনেই ফুৰি আহোঁ। দাদা বহাত বোলে এনে ক'ৰবাত ওলাই যাব, সিহঁতৰ লগতে যাই চাওঁ। তো চাই থাকক ক'ত যাওঁ কি কৰোঁ সকলোবোৰ গম পাব। এতিয়া আমি ঘৰৰ পৰা ওলাই দিলোঁ। ওলাই অলপ অহাৰ পিছতে আমি এতিয়া পালোঁ জলজলি পুখুৰী। তো এই পুখুৰীটোৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ। যদি আপোনালোকে এতিয়ালৈ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংকটো দিম, আপোনালোকে চাই ল'ব। তো ব'লক তেন্তে। এতিয়া আহি পালোঁ আমাৰ জলজলি চক, আৰু এইখন হৈছে আমাৰ জলজলি হস্পিটেলখন। আৰু আমি এতিয়া আহি পালোঁ আমাৰ মেইন চকটো, মানে ওচৰৰ চকটো। মানে আমাৰ এইখিনি যিহেতু পকা দলং নাই, গতিকে আমি জলজলি হৈ এনেকৈ চক হৈ ঘূৰি আহিব লাগে আৰু কাৰ লৈ আহিলে। এতিয়া পালোঁ আহি আমাৰ জনাৰাম চক। তো কিনো দেখাম, ৰাতিপুৱা, গতিকে দোকান পোহাৰো ইমান খোলা নাই। যদি আমি ঘৰৰ পৰা ক'ৰবাত যাওঁ তেনেহ'লে চকৰ এই তিনিআলিটোৰ পৰা এইফালে লেফ্ট চাইডে যাব পাৰি মঙলদৈ টাউন। তো ৰাইট চাইডে ডিগিৰপাৰা আৰু ক'ৰবাত যাব পাৰি। তো ফ্ৰণ্টে গ'লে প্ৰায় চিধা আলু চুকা আৰু পিপিআৰ দোকান সেনেকৈও যাব পাৰি। তো আমি চিধাই যাম পিপিআৰ দোকানো সেনেকৈ। আমি তেতিয়াৰ পৰা আহি আছোঁ, বাট এতিয়ালৈ কোৱা নাই যে ক'লৈ যাম। তো কৈ দিছোঁ আমি বৰ্তমান গুৱাহাটীলৈ যাই আছোঁ, মানে কিবা কিবি কাম আছে, তো সেইবোৰ কৰিম। ভাবিলোঁ ভিডিঅ' এটাও বনাই দিওঁ, গতিকে ব'লক। होली में रंग नहीं ईदी में भी चांदनी कहने को महीना ये मोहब्बत वाला झूठा। তো এতিয়া আহি হাইৱেত উঠিলোঁ। हाय सजना दिल में चढ़ के नहीं जाना बिना तेरे में नो मिल এতিয়া পালোঁ আহি চিপাঝাৰ। তো এইখন হৈছে চিপাঝাৰ মেইন চক। में होना कभी मुझसे। এতিয়া পালোঁ আহি নাৰিকলি। তো ইয়াতে অলপ টাইম ৰৈ দিওঁ, মানে আশীৰ্বাদটো লৈ লওঁ। আমাৰ ছাইডটোৰ পৰা যদি কোনোবা মানে গুৱাহাটী ছাইডটোলৈ যায়, মানে এই ছাইডটোৱে যায়, তেতিয়াহ'লে নাৰিকলিত এবাৰ হ'লে ৰ'বই। মানে নাৰিকলি মন্দিৰত আশীৰ্বাদটো লৈ ল'লোঁ, এতিয়া আপোনাৰ যাওঁ। আজি বাৰু মই নাৰিকলি মন্দিৰ ভালদৰে দেখুৱাব নহ'ল, তো এদিন আহিম বাৰু মই। এইখন দলং হ'ল আমাৰ দৰং আৰু কামৰূপ ডিষ্ট্ৰিক্টৰ মেইন সীমা, মানে বৰ্ডাৰ বুলি ক'ব পাৰি আৰু চমুকৈ। তো আমাৰ পিছফালে আছে দৰং, তো আগফালে হৈছে কামৰূপ। তো এতিয়া আমি পালোঁ আহি বেজেৰা। পালোঁ মানে পাৰ হ'মে আৰু। তো এতিয়া পালোঁ আহি বাইহাটা চাৰিআলি। ইয়াৰ পৰা আমি ৰাইট চাইডে গ'লে পাম দেওচুঙ্গা, মুক্তাপুৰ, গোৰেশ্বৰ। ফ্ৰণ্টে গ'লে পাম বৰপেটা, নলবাৰী আৰু কিবা কিবি। তো আমি ৰাইট চাইডেও নাযাওঁ, ফ্ৰণ্টে নাযাওঁ, আমি চাম লেফ্ট চাইডে। তো আমি যিহেতু গুৱাহাটীত যাম, গতিকে লেফ্ট চাইডে যাওঁ। তো আমি এতিয়া আহি পালোঁ টোল গেট। টোলটো দি লওঁ। তো এতিয়া টোল গেটটো পাৰ হ'লোঁ। হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা এধানি মন আছুতীয়া উলাহেৰে আঁকি লোৱা জগত এখন আধা বাটতে এৰি থৈ আহি আজিও তাতে যে মগন। সঁচা কথা ক'বলৈ গ'লে মানে মই গুৱাহাটীত আহি ভাল পোৱাৰ মেইন কাৰণটো হ'ল মানে এই পাহাৰকেইখন। মানে এই ৰাস্তাটোৰ হৈ যদি আমি যেতিয়া গুৱাহাটীত যাওঁ, মানে চাৰিও চাইডে পাহাৰকেইখন থাকেতো, তো সেইকাৰণে কিবা এটা পজিটিভ এনাৰ্জি পাই যায়। মানে চাৰিওফালে গ্ৰীণ গ্ৰীণ, তো মাজত আমি যাই আছোঁ। বাট আজিকালি যিদৰে পাহাৰবোৰ কাটিব ধৰিছে, মানে কি ক'ম আৰু, ভাষা নাই ক'বলৈ। কিজানি এটা সময়ত পাহাৰবোৰ নোহোৱা হৈয়ে যাব। বাকী যি কি নহওক, সেইকাৰণে আজি মানে মই ইমান এটা কথা কোৱাই নাই, জাষ্ট পৰিৱেশটো দেখাই আছোঁ, মানে প্ৰাকৃতিক পৰিৱেশৰ পাহাৰ চোৱাত দেখাই আছোঁ, সেয়াই আৰু। গতিকে চাই যাওক।
এতিয়া পালোঁ আহি ব্ৰহ্মপুত্ৰ দলং মানে আগৰ পুৰণা দলংখন মানে ঠিক কৰি আছে সেইকাৰণে অহা যোৱা দুটা নতুন দলংখনে কৰিব দিছে তো সেইকাৰণে অলপ জাম হৈছে কি আমি আহি আহি উমি থকাহে পাহৰিছো কি জগাৰী চুপি চুপি তৰা জোনাকী আমি আহি আহি উমি থকাহে পাহৰিছো কি দলঙৰ পৰা ওলালোহে লাগি গ'ল আকৌ যাম মানে জামত থকাৰ নিচিনা অশান্তি কাম একো নাই আৰু সোনকালে যাব পালে হ'ল আৰু তো 10-15 মিনিটমান জামত ফাঁচিলোঁ তো এতিয়া জাম ভাঙিল তো পুনৰ যাই আছোঁ এতিয়া সৰুসজাই ষ্টেডিয়ামৰ ফ্ৰণ্ট পালোঁ এইটো আপোনাক দেখা পাই থকাটো হৈছে ৰংমন আপোনালোকে সকলোৱে জানেই নেশ্যনেল গেমৰ প্ৰতীক হয় এইটো ৰংমনটো ঘৰতে কিবা কিবি কাম আছিল তো সেইখিনি কৰিলোঁ কৰি পেলাই এতিয়া ঘৰলৈ যাই আছোঁ কাম বাৰু সকলোখিনি হ'ল বাট কাম কৰি থাকোঁতে মানে একো ভিডিঅ' কৰা নহ'লে যাওঁতে ৰাস্তাত কৰিলোঁ তো এতিয়া আহোঁতে ৰাস্তাত কৰি আছোঁ তো আমি আহি এতিয়া পুনৰ পালোঁ আহি জালুকবাৰী আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বৈ যোৱা জালুকবাৰী পাৰ হৈ এতিয়া আমি পুনৰ পালোঁ আহি শৰাইঘাট দলং তো যোৱাৰ যাওঁতে যেনেকুৱা জাম আছিল এতিয়া বাৰু তেনেকুৱা জাম নাই উন্মাদৰে গীত তোমাক লৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বৈ যোৱা হিয়াত প্ৰণয়ৰে অহাৰ পৰা ফিউল আপটো কৰাই নাছিলোঁ তো এতিয়া ফিউল আপটো কৰিলোঁ আগতে ফিউল আপটো কৰা হৈ গ'ল এতিয়া পুনৰ ওলাই দিছোঁ বাকী বাট তেলৰ দাম কিন্তু তামাম হাই ফাই মাৰিছে গাড়ী চাড়ী লৈ যাব নোৱাৰা হ'ল মানে ক'তো তো এতিয়া আমি আহি বৌহঁতৰ ঘৰত ৰ'লোঁ মানে ৰাস্তাৰ কাষতে বৌহঁতৰ ঘৰ আহি ভৰিখন ভৰিয়াত জুই পেলাই শুই দিলোঁ গোটেই দিনটো যিহেতু ফুৰিয়ে আছোঁ ভাগৰ লাগিছে তো আহিয়ে ভৰিখন ধুয়ে শুই দিছোঁ এতিয়া বৌহঁতে ঘৰত বা কি দিয়ে চাহ ভাত কি দিয়ে খাওঁ খাই পেলাই অলপ টাইম ৰেষ্ট লৈ আকৌ ঘৰত যাওঁ আৰু ভাত পানী খাই ল'লোঁ ৰেষ্ট লওঁ ৰেষ্ট লৈ যাই থাকিম আৰু আপোনালোকে ভিডিঅ' চাই থাকক তো এতিয়া বৌহঁতৰ ঘৰৰ পৰা ওলালোঁ বেলেগ আৰু ক'তো নোৱাৰোঁ ডাইৰেক্ট ঘৰত যাম নিশাৰ নীৰৱতা তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকাৰ তুমি চুব খুজিলেই মৰহি পৰে নিশাৰ নীৰৱতা তো বৌহঁতৰ ঘৰৰ পৰা ওলাওঁতে গধূলি হ'ল মানে 6 বাজি গ'লে এতিয়া মই এনে এটা গাড়ীখন চলাওঁ আদি আদি থম হিয়াত প্ৰণয়ৰে জোনাকী দেহৰ অংগে অংগে তোমাৰ মৰমৰে খুবা তাতে বৈ যায় মোৰ আবেগ তো গাইজ ফাইনেলি ঘৰ পালোঁ আহি মানে ঘৰ পাওঁতে ৰাতিয়ে হ'ল তো আজি এটা এনেই নৰ্মেল ভিডিঅ' এটা দিব চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মানে যিখিনি আছে গোটেইখিনি কৰি দিব তো পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম এতিয়ালৈ টাটা বাই বাই তুমি উশাহ লৈ